ৰাস্তাতে আছো। এয়া গাইছ দেখিবলৈ পাইছে আমাৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং দাদা। যি এনেকে দেখি নাপাওঁ নালাগে, আজি দেখিবলৈ পাই ভাল লাগিছে। হেল্ল' গাইছ, নমস্কাৰ, জহাৰ আৰু মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া পোনে পোনে গৈছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়াৰ ৰিচিপশ্যন। আৰু মই এতিয়া আধা বাটত আছোঁ, দেখিছে আন্ধাৰ বুলি মই ফেচ শ্ব' কৰিব পৰা নাই। তাত যদি গৈ পাওঁ, গৈ পোৱাৰ পিছত আপোনালোকক মই ফেচ শ্ব' কৰি তাত পৰিৱেশ পৰিস্থিতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' এয়া চাওক কেনেধৰণে ইমান দূৰৰ পৰা গাড়ী লাইন লাগিছে। ফাংচনে কিবা মিটিং নে কি হৈছে, কনফিউজন হৈ আছোঁ মই নিজকে। দেখিছে গাড়ী মানুহ কি ভিৰ, কি মাই গড। চ' ব'লক বাৰু তালৈকে যাওঁ, তাত কি হৈছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। দেখিবলৈ পাইছে কেনেধৰণে বিয়াৰ বতৰত এটা ফাংচনৰ প্ৰগ্ৰাম দৰেহে লাগিছে। চাওক গাড়ী ষ্টেণ্ড কেনেধৰণে লাগিছে ইফালে। এতিয়া এটা চাইডেহে মই আপোনালোকক দেখাইছোঁ, আকৌ নেক্সট আপোনালোকে দেখিবলৈ পাব সেইটো চাইডেও আছে এনেধৰণে ৰাস্তাতে গাড়ী মানুহ ইফালে। কি যে ফাংচন কি হৈছে মই নিজে এটা কনফিউজ লাগি আছে। পুলিচ প্ৰশাসনে ইয়াত ডিউটি দি আছে, চকী দি আছে। ইফালে লাইট আপোনালোকে দেখিবলৈ পাইছে, লাইট কি লাইট দিছে বে, ৰাস্তা নে পদূলি এয়া একচুৱেলি কোনো পদূলি নহয়, এয়া অহা যোৱা কৰা ৰাস্তাহে। এইটো আছে দাদাৰ ঘৰৰ পদূলিয়ে দি মাৰিছে। ইয়াত তেওঁলোকৰ ঘৰৰ সেইটো দেখিছে। এইফালে ভিতৰলৈ আকৌ আম ফুল ফুলি আছে। এইফালে তলত কি ধুনীয়াকৈ সজাই পৰাই দিছে এতিয়া মানুহে বহিবৰ কাৰণে। তো কি সুন্দৰ ডেকৰেশ্যন। দেখিছে কি এয়া দেখিছে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মৰমৰ বিপিন চাউদাং দাদাক লগ পাই খুব আপোনাৰ বহুত ভাল লাগিছে বাৰু। আপোনাক গানখন শুনি ভাল লাগে। আপোনাৰ ইয়াত অহা গোটেই পৰিয়ালটো হৈ আছে? আচ্ছা ঠিক আছে, এইবাৰ দাদা আপোনাক লগ কৰি ভালে। ঠিক আছে দিয়ক। দেখিছে মানুহ এয়া মোৰ লগৰ মৰাণৰ। আমি একেলগতে আহিছোঁ আৰু ইয়াত আজি আহি এনেকুৱা নোপোৱা মানুহবিলাকক দেখিবলৈ পাইছোঁ। চ' মনটো বহুত ভাল হৈছে, বহুত ফ্ৰেছ। ত' এনেকুৱা ধৰণে অনুভৱ কৰিব পৰা নাছিল যে এনেকুৱা এটা হ'ব পাৰে বুলিকে। ত' ভাল লাগিছে। আপোনালোকে চাওক কেনেকৈ লাগিছে কমেণ্ট কৰি জনাব। বাইলুং বাইদেউ ইফালে আছে দেখিবলৈ পাইছে। দেখিছে বাইলুং বাইদেউ ব্যস্ততে আছে। যি এনেকে দেখি নাপাওঁ নালাগে, আজি দেখিবলৈ পাই ভাল লাগিছে।
এতিয়া এটা ড্ৰেছত গৈছে চব মজা লাগিছে আৰু দেখিছে খোৱা বোৱা জেগাটো কিমান মানুহবিলাক ইয়াতে আছে ইয়াৰ পৰা লৈ আপোনাৰ দেখিছে এইবিলাক এটা ড্ৰেছত চাবলৈ কি ধুনীয়া লাগিছে দেখিছে কি ধুনীয়াকৈ জেগাইছে আৰু গোটেই কি আছে মাছ আছে মাংস আছে গোটেই বৰ্তনৰ আগফালে দেখিছে দেখি থৈছে কেনেকৈ দালি দেখি গোটেইকেইটাৰ নাম লিখি থৈছে আপোনালোকে তাতে নাম চাই গৈ আকৌ বিচাৰি বিচাৰি খাব পাৰিবগৈ কি ধুনীয়াকৈ সজাই দিছে জানিব পাৰিছোঁ যে এওঁলোক চৰাইদেউৰ পৰা আহিছে চৰাইদেউৰ পৰা আমন্ত্ৰণ কৰি আনিছে বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে বোলে চৰাইদেউ থেংক ইউ এটা হৈছে হাত ধোৱা দেখছি ইয়াত পানী দি আছে পানী দিয়া জেগাত দেখিছে যে আমি খোৱাৰ সময় এয়া দেখিছে গোটেই আইটেমটো চ' গাইজ এতিয়া ইতিমধ্যে আমাৰ খোৱা হৈ গ'ল খানা পিনাটো গোটেইকেইটা খালোঁ এতিয়া অকণমান চাওঁ বাহিৰত কিবা প্ৰগ্ৰাম হৈ আছে এই প্ৰগ্ৰামত কিবা আৰ্টিষ্ট লাগিছে তেওঁলোকৰ গান দুই এটা শুনি উপভোগ কৰিম নে কি কয় এনজয় কৰিম এতিয়া ভাল লাগিব কাৰণ আচলতে বিয়া আমি যদি এনজয় নকৰোঁ কোনে কৰিব চ' ভাল লাগিব এইফালে অকণমান যাওঁ ব'লক তেনে কেণ্টিন ৰুম এতিয়ালৈ বাই বাই দেখিবলৈ পাইছে আৰু এইবিলাক যে দেখিছে গোল গোল আপোনাক কি বুলি ভাবিছে চাওক এইটো কোনো বেলেগ বস্তু এইটো বাঁহৰ বনাইছে চাওক বাঁহৰ বনাইছে বাঁহৰ কেৱল বাঁহৰ সেই বাঁহেৰে নিৰ্মিত বাঁহেৰে কৰি ইয়াত দেখিছে বনাইছে ধুনীয়াকৈ চ' ফাংচন হৈ গ'লে এবাৰ বিয়াটো চাব উপভোগ গানৰ আৰ্টিষ্ট আহিছে সুন্দৰ সুন্দৰ গান গাইছে কি সুন্দৰ সুন্দৰ গানে আপ্লুত কৰি তুলিছে ৰাইজক দেখতে ये देखते बाइलों আৰু মীনাক্ষী বা ৰিচিপশ্যন ভাগত ৰাইজৰ কেনেধৰণে সমাগম হ'ল আৰু তাতো আমি উপভোগ কৰিলোঁ লগতে আৰু এতিয়া যাবলৈ ওলালোঁ তো আপোনালোকক আকৌ নেক্সট ভিডিঅ'ত পোৱাৰ আশাৰে এতিয়া ইয়াৰ পৰা ওলাই যাওঁগৈ তো এতিয়ালৈ আপোনালোক সকলোকে বাই বাই